Hi guys. ফাইনালি আমি আহি পালোঁ আসলতে পাহাৰৰ ওপৰত আহি পাইছোঁ এইটো 1000 ফুট ওপৰত আমি আহি পাইছোঁ আৰু এতিয়া মোৰ লগত আছে চাওক এইসকল যে মই দেখাইছোঁ এওঁলোকক 1000 ফুট ওপৰত আহি কেনেকুৱা লাগিছে হয় নেকি চালিয়া লাগিছে না ঝৰ্ণা পাইছোঁ মানে যিটো ঝৰ্ণাত পানী এওঁলোকে খাই আছে ঝৰ্ণাৰ পানীটো ফটফটীয়া পানী মই দেখাইছোঁ ঝৰ্ণাটো চাওক এয়া এটা খাই পানী যে লগাইছে পানীটো খাব এতিয়াই ঝৰ্ণা এইটো চাওক ঝৰ্ণা হয় খাওকচোন পানীটো খাওক কেনেকুৱা লাগে পানীটো খাওক 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 পানীটো খাওক পানীটো খাওক পানীটো খাওক What's up guys, it's me Vipul Kumar and you are watching Assamese Taroka আৰু আজি এখন মই পথাৰত আৰু আপোনালোকক মই দেখুৱাম এখন পাহাৰ আৰু আমি যাম পাহাৰৰ ওপৰলৈ আৰু এতিয়া মোৰ লগত আছে যে ভাইটি আছে তাৰ লগত ভাইটি আৰু আমি এতিয়া তিনিজনে গৈ আছোঁ এই পাহাৰখনত ও ককা বিহুৰে উৰুকা মন হল লুৰুঙা বিহুখন কেনেকৈ পাতো ও ককাই বিহুৰে উৰুকা মন হল লুৰুঙা বিহুখন কেনেকৈ পাতো এইবাৰ ককাই বিহু নহয় বৰ বিষ নাচনীক কেনেকৈ মাতো নাচনীক কেনেকৈ মাতো পাহাৰৰ ওপৰত গৈ আছোঁ আৰু আপোনালোকক মই দেখুৱাম পাহাৰৰ ওপৰত কেনেকৈ যাব পাৰে মানে এইখন পাহাৰত আমি কেনেকৈ উঠিম চাওক এতিয়া ঐ হায় মৰম এনুৱা মৰমে হায় ঈশ্বৰে হায় ঈশ্বৰ এনুৱা মৰমে হায় ঈশ্বৰ পগলা কৰিলে হায় ঈশ্বৰ এনুৱা মৰমে হায় ঈশ্বৰ পগলা কৰিলে কলৈ যাম কি কৰোঁ লাগে বুকুখন চপদা চপদা খহিছে যেনে কৰি বেছি দিন নাথাকিম চাগে মই না তাকে ভাবিছো না মনৰ যিহে যাতনা আধাতে না ভাঙিবা দেই মোৰে কোমল কৰি যা কোলা কোলা জানই পিতা কোলা কোলা জানই মই ধোৱা চাঙৰ গৰ এই ক'বাত কেনেবাকে জানই দেখি পাব লাগিলে জানই ভাল বুলি নিদিবা মই নালাগে
যদি কোৱা না গঢ়াই দিম মই গহনা আৰু যদি লাগে নদিম মোৰে কোমল কৰি যায় আয় ঈশ্বৰ এনেকুৱা মৰমে আয় ঈশ্বৰ পগলা কৰিলে এহায় ঈশ্বৰ এনেকুৱা মৰমে আয় ঈশ্বৰ পগলা কৰিলে ওপৰৰ পিনে যাম আৰু পাহাৰৰ ওপৰত যাওঁ নে কি কোৱা হাজাৰ ফুট ওপৰত গৈ আছোঁ আমি এতিয়া দেখাই আছোঁ এই পাহাৰখনত কেনেকুৱা ধৰণৰ কষ্ট লাগি আছে আমাক উঠিবৰ কাৰণে চাওক আচলতে সমতলৰ পৰা বহুত ওপৰত উঠিছোঁ এতিয়া বহুত বেছি প্ৰব্লেম হৈ আছে আমাৰ যিহেতু এতিয়া পাহাৰৰ পৰা 1000 ফুট ওপৰত আমি উঠি গৈছোঁ পাহাৰত এবাৰ উঠিবচোন আপোনালোকে নিশ্চয় গম পাব কেনেকুৱা ধৰণৰ কষ্ট লাগে আপোনালোকৰ কাৰণে বনাই আছোঁ এইবিলাক আমি ভিডিঅ' আমি এতিয়া পাহাৰৰ ওপৰত পিনে গৈ আছোঁ আপোনালোকে নিশ্চয় দেখা পাইছে চাওক যিহেতু আমি এইখন পাহাৰত এতিয়াও একেবাৰে আমি উঠি আছোঁ মোৰ অৱস্থা চেছ কেনেকৈ যাম रुको Oh my God সমতলৰ পৰা এইটো 1000 ফুট ওপৰত হয় সমতলৰ পৰা এইটো 1000 ফুট ওপৰত হয় সমতলৰ পৰা 1000 ফুট ওপৰত হয় হাও সঁচাকৈ আমি আহি পালোঁ এইখন পাহাৰত মানে একেবাৰে চিৰিংগটোত সঁচাকৈ আমি আহি পালোঁ এইটো অলপ জিৰা না ফাইনালি আমি আহি পালোঁ এতিয়া সমতলৰ পৰা বহুত ওপৰত উঠিছোঁ এতিয়া বহুত বেছি প্ৰব্লেম হৈ আছে আমাৰ যিহেতু এতিয়া পাহাৰৰ পৰা 1000 ফুট ওপৰত আমি উঠি গৈছোঁ ফাইনালি আমি আহি পালোঁ আচলতে পাহাৰৰ ওপৰত আহি পাইছোঁ এইটো 1000 ফুট ওপৰত আমি আহি পাইছোঁ আৰু এতিয়া মোৰ লগত আছে চাওক এইসকল এই যে মই দেখাইছোঁ এওঁলোকক 1000 ফুট ওপৰত আহি কেনেকুৱা লাগিছে হয় নেকি চালিয়া লাগিছে না নিশ্চয় আপোনালোকে দেখা পালে এওঁলোকক আচলতে এওঁলোকে আহিছিলে পাহাৰৰ ওপৰত কিন্তু মই এওঁলোকক লগ পালোঁ বহুত বেছি মোৰ ভাল লাগিছে
আচলতে এতিয়া আমি এখন ঝৰ্ণা পাইছোঁ মানে যিটো ঝৰ্ণাত পানী এওঁলোকে খাই আছে ঝৰ্ণাৰ পানীটো ফটফটীয়া পানী মই দেখাইছোঁ ঝৰ্ণাটো চাওক এয়া এতিয়া ভাইটিয়ে পানীয়ে যে লৈ আছে পানীটো খাব এতিয়াই ঝৰ্ণা এইটো চাওক ঝৰ্ণা হয় খাওকচোন পানীটো খাওক কেনেকুৱা লাগে